আজি আমি পাকিস্তানৰ লগত সম্পৰ্ক থকা তিনিজন জেহাদীক আমি গ্ৰেপ্তাৰ কৰিছো। ইমান দিনে আমি যি জেহাদীক গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ সম্পৰ্ক বাংলাদেশৰ লগত আছিল। এইবাৰ প্ৰথমবাৰ আমি জেহাদীক গ্ৰেপ্তাৰ কৰিছো যাৰ সম্পৰ্ক পোনে পোনে পাকিস্তানৰ লগত আছে। কালি তেওঁলোকক এৰেষ্ট কৰিছে, পুলিচে ইণ্টাৰোগেশ্যন কৰি আছে। যেতিয়াই ইনফৰমেশ্যন আহিব হয় অসম আৰক্ষীয়ে আপোনালোকক ব্ৰিফ কৰিব, নহলে মই আপোনালোকক কম। কিন্তু যেহেতু কালি এৰেষ্ট কৰিছে সেইকাৰণে বহুতখিনি মই কথা ক'ব পৰা অৱস্থাত নাই। কিন্তু তেওঁলোকৰ প্ৰথমবাৰ আমি দেখিছো যে ইউজুৱেলি আজিলৈকে আমি যিমান জেহাদী গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ লিংক বাংলাদেশৰ লগত আছিল। প্ৰথমবাৰ আমি জেহাদী পাইছো যাৰ ডিৰেক্ট লিংক পাকিস্তানৰ লগত আছে। আজি আমি পাকিস্তানৰ লগত সম্পৰ্ক থকা তিনিজন জেহাদীক আমি গ্ৰেপ্তাৰ কৰিছো। ইমান দিনে আমি যি জেহাদীক গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ সম্পৰ্ক বাংলাদেশৰ লগত আছিল। এইবাৰ প্ৰথমবাৰ আমি জেহাদীক গ্ৰেপ্তাৰ কৰিছো যাৰ সম্পৰ্ক পোনে পোনে পাকিস্তানৰ লগত আছে। কালি তেওঁলোকক এৰেষ্ট কৰিছে, পুলিচে ইণ্টাৰোগেশ্যন কৰি আছে। যেতিয়াই ইনফৰমেশ্যন আহিব হয় অসম আৰক্ষীয়ে আপোনালোকক ব্ৰিফ কৰিব, নহলে মই আপোনালোকক কম। কিন্তু যেহেতু কালি এৰেষ্ট কৰিছে সেইকাৰণে বহুতখিনি মই কথা ক'ব পৰা অৱস্থাত নাই। কিন্তু তেওঁলোকৰ প্ৰথমবাৰ আমি দেখিছো যে ইউজুৱেলি আজিলৈকে আমি যিমান জেহাদী গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ লিংক বাংলাদেশৰ লগত আছিল। প্ৰথমবাৰ আমি জেহাদী পাইছো যাৰ ডিৰেক্ট লিংক পাকিস্তানৰ লগত আছে। আজি আমি পাকিস্তানৰ লগত সম্পৰ্ক থকা তিনিজন জেহাদীক আমি গ্ৰেপ্তাৰ কৰিছো। ইমান দিনে আমি যি জেহাদীক গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ সম্পৰ্ক বাংলাদেশৰ লগত আছিল। এইবাৰ প্ৰথমবাৰ আমি জেহাদীক গ্ৰেপ্তাৰ কৰিছো যাৰ সম্পৰ্ক পোনে পোনে পাকিস্তানৰ লগত আছে। কালি তেওঁলোকক এৰেষ্ট কৰিছে, পুলিচে ইণ্টাৰোগেশ্যন কৰি আছে। যেতিয়াই ইনফৰমেশ্যন আহিব হয় অসম আৰক্ষীয়ে আপোনালোকক ব্ৰিফ কৰিব, নহলে মই আপোনালোকক কম। কিন্তু যেহেতু কালি এৰেষ্ট কৰিছে সেইকাৰণে বহুতখিনি মই কথা ক'ব পৰা অৱস্থাত নাই। কিন্তু তেওঁলোকৰ প্ৰথমবাৰ আমি দেখিছো যে ইউজুৱেলি আজিলৈকে আমি যিমান জেহাদী গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ লিংক বাংলাদেশৰ লগত আছিল। প্ৰথমবাৰ আমি জেহাদী পাইছো যাৰ ডিৰেক্ট লিংক পাকিস্তানৰ লগত আছে। আজি আমি পাকিস্তানৰ লগত সম্পৰ্ক থকা তিনিজন জেহাদীক আমি গ্ৰেপ্তাৰ কৰিছো। ইমান দিনে আমি যি জেহাদীক গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ সম্পৰ্ক বাংলাদেশৰ লগত আছিল। এইবাৰ প্ৰথমবাৰ আমি জেহাদীক গ্ৰেপ্তাৰ কৰিছো যাৰ সম্পৰ্ক পোনে পোনে পাকিস্তানৰ লগত আছে। কালি তেওঁলোকক এৰেষ্ট কৰিছে, পুলিচে ইণ্টাৰোগেশ্যন কৰি আছে। যেতিয়াই ইনফৰমেশ্যন আহিব হয় অসম আৰক্ষীয়ে আপোনালোকক ব্ৰিফ কৰিব, নহলে মই আপোনালোকক কম। কিন্তু যেহেতু কালি এৰেষ্ট কৰিছে সেইকাৰণে বহুতখিনি মই কথা ক'ব পৰা অৱস্থাত নাই। কিন্তু তেওঁলোকৰ প্ৰথমবাৰ আমি দেখিছো যে ইউজুৱেলি আজিলৈকে আমি যিমান জেহাদী গ্ৰেপ্তাৰ কৰিছিলো তেওঁলোকৰ লিংক বাংলাদেশৰ লগত আছিল। প্ৰথমবাৰ আমি জেহাদী পাইছো যাৰ ডিৰেক্ট লিংক পাকিস্তানৰ লগত।